ঐ তিনিআলি যাবি? নাই নাযাওঁ। নাযাওঁ যদি কিবলৈ ৰখি আছ? বাৰু যাম, 500 টকা দিব লাগিব। কি? মইতো সদায় 100 টকা দি অহা যোৱা কৰোঁ। অৰা ভাইটি, তিনিআলি যাবা নেকি? যাম বহক। পিছে পইচা কিমান ল'বানো? 100 টকা দিলেই হ'ব বাইদেউ। আবে তই মোক 500 টকা বুলি কৈছিলি। অ'ৰা ভাইটি শুনা, নিজৰ ব্যৱহাৰে নিজৰ পৰিচয় বোলা কথা এখন আছে নহয়। তুমি তেওঁক কি ভাবি ঐ বুলি সম্বোধন কৰিলা কোৱাচোন? বাইদেৱে মোক কৰা ব্যৱহাৰ আৰু তুমি কৰা ব্যৱহাৰৰ মাজত বহুত পাৰ্থক্য আছে। আৰু তেওঁৰ কোৱালিফিকেশ্যন কিমান তুমি জানা? আপোনালোকে কাজিয়া কৰি নাথাকিবচোন, মোৰ বহুত দেৰি হৈছে। আপুনি বহক বাইদেউ, এইবোৰ শুনিলে বেয়া লাগে বুজিছে। নিজে কষ্ট কৰি কাৰো তলত কাম নকৰোঁ বুলি এইখন লৈছো, তাৰ পাছতো এইবোৰ শুনিলে সহ্য নহয় বাইদেউ। আচলতে মই ইমান দূৰ ভবাই নাছিলো। এতিয়াৰ পৰা ভাবিব লাগিব। এনে মানসিকতাৰে তুমি কেতিয়াও সমাজৰ এজন সফল ব্যক্তি হ'ব নোৱাৰিবা। কথাষাৰ মনত ৰাখিবা। কথাখিনি কোৱাৰ বাবে মোক বেয়া নাপাবা। হয়, মোৰ ধাৰণাটো ভুল আছিল। আচলতে সৰুৰে পৰা এখন ৰিক্সা দেখিলে তেওঁলোক ৰিক্সাৱালা বুলিয়ে মনত আহিছিল, কিন্তু তেওঁলোকো যে আমাৰ দৰে এজন মানুহ সেইটো অনুভৱ কৰিব পৰা নাছিলো। বাৰু যি নহওক, তুমি যে বুজি পালা সেইটোৱে ভাল লাগিছে। দিয়া উঠা, আজি তুমি 1 টকাও দিব নালাগে। তোমাক আজি ফ্ৰীতে মই লৈ যাম।